মাংস ভাজাক চিকেন তন্দুরি কয় ডিমা ভাজাক আমলেট বুলি কয় আৰু পিলু ভাজাক চাওমিন বুলি কয় মোমো খাব মোমো 20 টকা মা কচম মাংস লাগিয়ে আছে এই কেষ্টি কৃষ্ণ মাটিৰ কামটো কি কৰিম বুলি ভাবছা কি মাটি কাম কি মোকতো মাটি নালাগে মাত নহ'লে কি কৰিবি মা কচম মজুম কাম পালোগে মাটি মোক কিয় লাগে জিলাপি এইফালে আছোন বা ইমান ঢিলাগুৰি মাতছা যে মোৰ মাইকি মই মাতিম জিলাপি ইফালে আছোন এই শুনাই নাই দেখোন তই মাততেও শুনা নাপালা জিলাপি এইফালে আছোন ৰগিছো ৰ কি হলনো মা কচম তোক চাইহে আছো মই মাতং দে একেবাৰে শুনে নাপা হা কি কুকুৰে মাতং দে একেবাৰে শুনে পাইছা তই তই ভদ্ৰ সমাজত কাম কৰি আছা ভদ্ৰভাৱে কথাবিলাক কবি বেয়া কথা ক'ব নালাগে খুচি দে জিলাপি ইয়াক বোলে মাটি সম্পত্তি নালাগে কি মই মানুহটো তই কি সদায় এনকে থাকিম বুলি ভাবছা তই দেখোন বেলেগ ব্যৱস্থা কৰি হলে মাটিৰ ভাগ ল'ম বুলি কৈছিলি নাই মোক এতিয়া আৰু নালাগে হোটেলত কাম কৰা পইচাটো পামে কেনেকে চলিম ই আচলতে মস্ত মূৰ্খ ইয়াৰ লগত মাথা মাৰি মই ভুল কৰিছোঁ ঠিকেই দে চাং ৰ ই এনকে কেইদিন চলে দিনে তাতে সদায় কাম কৰিম দিনে তাতে কাম কৰিম ঠিকছে বেলটাম কি বেলটাবি খাম সেই মোৰ ৰাখো জিলেবি ইগলা আৰু মাটি বাৰীৰ কথা মাথাত সোমাই নিদিবি মাহা কচম মই যে তাতে কাম কৰো ভাত ভাজা যে কিবা ফাৰে দাৰেছ নে কি বুলি কয় আৰু কিবা দীঘল পিলু ভজা চাওমিন বুলি কয় তোৰ খালি খোৱা বস্তুক লৈ চিন্তা না মাটিৰ ভাগ কেনকে ল'ব লাগে তাৰ হ'লে চিন্তা নাই কৰণ নহয় কিনো কথা কয় ইমান খাবা পাইছো আৰু তাকে নোখোৱা মইতো একলাই নাখাওঁ ইগলা বাদ দি খাবা পালিয়ে হ'ল পুনিটো ডিমা আণ্ডা জিলেবি বদমাছ জিলেবি ইটো